নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কাছাৰ জিলাত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণ। গছৰ ডালত বোমা বিস্ফোৰণ হৈছে, ফলত নহয় গছত লাগিল বোমা। ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কাছাৰ জিলা। কাছাৰ জিলাত ভয়ংকৰ বোমা বিস্ফোৰণ। কাছাৰৰ ৰেহমান নগৰ চাহ বাগিচাত বোমা বিস্ফোৰণ হৈছে। এইফালে পথৰ কাষত থকা চেগুন গছত বোমা বিস্ফোৰণ। দুষ্কৃতিকাৰীয়ে পথৰ কাষৰ চেগুন গছত বোমা বিস্ফোৰণ কৰিছে। 5 কিলোমিটাৰ দূৰলৈকে শুনা গ'ল বিস্ফোৰণৰ শব্দ। 5 কিলোমিটাৰ দূৰলৈকে শুনা গৈছে। বিস্ফোৰণৰ শব্দত আতংকিত স্থানীয় লোকসকল আতংকিত হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল উপস্থিত হৈছে ঘটনাস্থলীত। বৰ্তমানলৈকে গছৰ ডালত দুষ্কৃতিকাৰী জিলিটিক বোমা বিস্ফোৰণ কৰাৰ সন্দেহ আৰক্ষীৰ। ইফালে এক বেয়া খবৰ আহিছে বিজেপিৰ বাবে অতি মোক্ষম আঘাত। বিজেপিৰ যি দুৰ্গ, সেই দুৰ্গত এতিয়া আঘাত সানিবলৈ গৈ আছে। কৰ্ণাটকত বিজেপিৰ দুৰ্গ কৰ্ণাটকত বৰ্তমান সময়ত বিজেপিৰ বেয়া দিন চলিছে, কিয়নো 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে বেয়া খবৰ আহিছে। ইফালে বিজেপি কৰ্ণাটক দখল কৰাটো বিজেপিৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে, কিয়নো কৰ্ণাটকত TV9 কানাড়া চি ভোটাৰৰ সমীক্ষাত বিজেপিৰ বাবে মোক্ষম আঘাত সানিছে। এই সমীক্ষাত দেখা গৈছে, সমীক্ষা মতে নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব সংখ্যাগৰিষ্ঠ আসন। অলৰেডি নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব। 106ৰ পৰা 116খন আসন লাভ কৰিব পাৰে কংগ্ৰেছে। বিজেপিয়ে 78ৰ পৰা 79খন আসন লাভ কৰিব বুলি সমীক্ষাটোত দেখুওৱা গৈছে C9 ভোটাৰসকলে। এইফালে জে ডি এছে 24ৰ পৰা 34খন আসন পাব বুলি উল্লেখ কৰা হৈছে, আৰু অন্যান্যই 0ৰ পৰা 5খন আসন লাভ কৰিব বুলি সমীক্ষাত দেখা গৈছে। মুঠ 224খন আসন আছে কৰ্ণাটকত টোটেল 224খন আসন আছে। ইতিমধ্যে কেইবাজনো বিজেপি নেতাই পদত্যাগ কৰি যোগ দিছে কংগ্ৰেছত, কিয়নো কংগ্ৰেছৰ ফালে ভাল দিন আহিছে বুলি গম পাইছে। লগে লগে বিজেপি নেতাবিলাকে কংগ্ৰেছৰ ফালে ঢাল খাইছে। ইফালে এক গুৰুত্বপূৰ্ণ খবৰ আহিছে অসমৰ কাজিৰঙালৈ। কাজিৰঙা অভয়াৰণ্যৰ যি মূল দুৱাৰ প্ৰৱেশদ্বাৰ তাত বন্ধ কৰি দিয়াৰ আদেশ আহিছে, কিয়নো কাজিৰঙাত বৰ্তমান সময়ত হাতী আৰু গড়ৰ বাবে এক বিপদজনক পৰিৱেশ আহিছে। তো কাজিৰঙা সম্পৰ্কে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আহিছে বন্ধুসকল। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। অহা মে' মাহৰ মাজভাগৰ অন্ত পৰিব কাজিৰঙাত 2022 আৰু 23 পৰ্যটন বৰ্ষ। মাৰ্চ মাহ পৰ্যন্ত 3,14,000 পৰ্যটকৰ আগমনেৰে অভিলেখ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক এক জাননীযোগে সদৰি কৰিছে এই নিৰ্দেশনা। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশ মতে 1 মে'ৰ পৰা হাতী চাফাৰী আৰু 16 মে'ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ব জীপ চাফাৰী। প্ৰচলিত নিয়ম অনুসৰি এই নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৈছে যে 1 মে'ৰ পৰা হাতী চাফাৰী আৰু 16 মে'ৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে কাজিৰঙা বন্ধ কৰি দিয়া হ'ব। বাৰিষাৰ আগমনৰ লগে লগে বৃদ্ধি পোৱা ৰ'দৰ উত্তাপৰ প্ৰতি লক্ষ্য ৰাখি বছৰে মে' মাহৰ প্ৰথম ভাগতে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ বাবে বন্ধ কৰাটো প্ৰচলিত নিয়ম। কিন্তু পৰ্যটনৰ সুবিধাৰ বাবে মে' মাহৰ প্ৰথম 15 দিন জীপ চাফাৰী অব্যাহত ৰখাৰ বিপৰীতে গৰমত চাফাৰী কৰাটো হাতীৰ বাবে কষ্টকৰ হয়। 1 মে'ৰ পৰা হাতী চাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষ। উল্লেখযোগ্য যে 2022 চনৰ 2 অক্টোবৰত আৰম্ভ হৈছিল কাজিৰঙাৰ 2022 আৰু 23 পৰ্যটন বৰ্ষ। বিগ ব্ৰেকিং নিউজ। তিনিচুকীয়াৰ মাকুমত আকৌ বোমা আতংক। মাকুম বাইপাছৰ উৰণীয়া সেতুৰ তলত উদ্ধাৰ হৈছে বোমা বিস্ফোৰক কিছুমান পদাৰ্থ। প্ৰায় 1 কেজি ওজনৰ ID উদ্ধাৰ কৰিছে সেনাই। সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে সেনাই। বাইপাছেৰে অহা যোৱা সকলো বাহন বন্ধ কৰি দিয়া হৈছে। সেনাই সকলো বাহন বন্ধ কৰি দিছে। ইয়াৰ মাজতে পথাৰৰ মাজত বিস্ফোৰণ ঘটালে ID খিনি। কোনে এই ID খিনি উৰণীয়া সেতুৰ তলত ৰাখিছিল সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা নাই। সেনা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰী বাসভৱনক লৈ কৰা 45 কোটি টকা খৰচক লৈ বিজেপিৰ ফালৰ পৰা বহু ধৰণৰ কুৱেশ্যন কৰা হৈছিল, আৰু কোৱা হৈছিল যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই পদত্যাগ কৰিব লাগে, কিয়নো তেওঁ তাত দুৰ্নীতি কৰিছে। ডিজিটেল ডেস্কত কোৱা হৈছে যে অসমীয়াত এষাৰ কথা আছে, নিজে খন্দা খালত নিজে পৰে মৰি। এই কথাই পুনৰ প্ৰমাণ হ'ল দিল্লীত। অৰবিন্দ কেজৰিৱালক বিপদত পেলাবলৈ গৈ নিজেই বিপদত পৰিল বিজেপি চৰকাৰ, কিয়নো বিজেপি চৰকাৰে অৰবিন্দ কেজৰিৱালক কিছুমান কুৱেশ্যন কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱন সৌন্দৰ্যবৰ্ধন নামত ব্যয় হোৱা ধনক লৈ বিজেপিয়ে আৰম্ভ কৰিছিল কিছুমান প্ৰচাৰ। কেৱল প্ৰচাৰেই নহয়, বিজেপিয়ে দাবী উত্থাপন কৰিলে যে কেজৰিৱালে পদত্যাগ কৰিব লাগে, কিয়নো কেজৰিৱালে দুৰ্নীতি কৰিছে। বিজেপিৰ মতে অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মুঠ 45 কোটি টকা ব্যয় কৰা হৈছে। বিজেপিৰ এই দাবীৰ প্ৰত্যুত্তৰত আম আদমি পাৰ্টীয়ে ক'লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টৰ নামত যি টকা খৰচ কৰা হৈছে, দিল্লীৰ বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱক এক বিবৃতি জাৰি কৰি দাবী কৰিছিল যে যি সময়ত দিল্লীত COVID-19ৰ বিৰুদ্ধে যুঁজ দিয়া আছিল, সেই সময়তে কেজৰিৱালে তেওঁৰ চৰকাৰী বাংলোৰ সৌন্দৰ্যবৰ্ধনৰ বাবে 45 কোটি টকা ব্যয় কৰিছিল।
এই বিবৃতিত তেওঁ কয় যে দিল্লীৰ অৰবিন্দ কেজৰিৱালে জনগণক এই বিষয়ে উত্তৰ দিব লাগে। কৰোনাৰ সময়ত যেতিয়া সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী নিৰ্মাণ কাৰ্য বন্ধ আছিল তেতিয়াই 45 কোটি টকা খৰচ কৰিছিল সৌন্দৰ্য বৰ্ধনৰ বাবে। গেৰুৱা শিবিৰৰ ফালৰ পৰা এই সন্দৰ্ভত যি নথি পত্ৰ দেখুওৱা হৈছে তাত দেখা গৈছে যে মুঠ ব্যয় হৈছে 44 কোটি 7-8 লাখ টকা। ইয়াৰে 11.30 কোটি টকা ব্যয় কৰা হৈছে সাজসজ্জাৰ বাবে। বাকীখিনি ধন শিল, মাৰ্বল, ইলেক্ট্ৰিকেল ফিচিং, অগ্নি নিৰ্বাপক ব্যৱস্থা আদিৰ নামত খৰচ কৰা হৈছে। বিজেপি সভাপতিগৰাকীৰ মতে কেজৰিৱালে কোনো ঘৰত নাথাকে, কেজৰিৱাল থাকে আইনাৰ মহলত। অৱশ্যে বিজেপিৰ এই দাবীৰ পিছতেই আপে বিজেপিক উভতি ধৰিছে। দলটোৰ ফালৰ পৰা টুইট কৰি প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ খৰচৰ প্ৰসংগ টানি আনিছে। আপৰ দাবী, প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ নামত খৰচ কৰা হৈছে 500 কোটি টকা। চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টৰ নামত খৰচ কৰা হৈছে 23,000 কোটি টকা। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱহাৰ কৰা বিমানৰ নামত 8,400 কোটি টকা, কাৰৰ নামত 12 কোটি টকা, কলমৰ নামত 1.25 লাখ, চুটুৰ নামত 10 লাখ, ছানগ্লাছৰ নামত 1.6 লাখ টকা খৰচ কৰিছে বুলি উল্লেখ কৰিছে। আনহাতে যেতিয়া দেশে কৰোনাৰ সৈতে যুঁজি আছিল তেতিয়া নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ ৰেলী কৰি আছিল বুলিও কৈছে আপ চৰকাৰে। আপৰ ফালৰ পৰা নৰেন্দ্ৰ মোদীক উভতি ধৰা হৈছে, কিয়নো দিল্লীৰ মুখ্যমন্ত্ৰীকো তেওঁলোকে উভতি ধৰিছিল। বিজেপিয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত আপে যিবোৰ তথ্য দিলে সেই তথ্যই এতিয়া বিজেপিক বিপদত পেলোৱাটো নিশ্চিত হৈছে। যেন দলটোৱে দেহত থকা শুকান ঘাঁহ পুনৰ সজোৱাইহে ল'লে। এই বিষয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ওলোটাকৈ টুইট কৰিছিলে। এইফালে গুৱাহাটী উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে কৰিমুদ্দিন বৰভূঞাৰ আবেদন। বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ আবেদন খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিধায়ক পদ খাৰিজ হ'ব পাৰে কৰিমুদ্দিন বৰভূঞাৰ, কিয়নো কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে গোচৰ আছে। উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খাইছে বিধায়কগৰাকীয়ে উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খাইছে, কাৰণ ইলেকশ্যন পিটিশ্যনৰ গোচৰ আছিল কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে। গোচৰ নাকচ কৰিবলৈ আবেদন কৰিছিল কৰিমুদ্দিন বৰভূঞাই। তেওঁ আবেদন কৰিছিল, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে বিধায়কগৰাকীৰ আবেদনৰ সম্পূৰ্ণৰূপে নাকচ কৰিছে। তেওঁৰ বিৰুদ্ধে গোচৰ থকা নিৰ্বাচনী গোচৰৰ বিচাৰ চলিব উচ্চ ন্যায়ালয়ত তেওঁৰ বিচাৰ চলিব। প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে গোচৰ দিছিল কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে।